4G স্মাৰ্টফোন চাগে আপোনাৰ লগতো আছে আৰু লগতে এডাল চাৰ্জাৰো আৰু চাৰ্জাৰডালৰ পিনটো চাগে এনে ধৰণৰ নহয় বা এনে ধৰণৰ আসলতে এনে ধৰণৰ পিনবোৰক মাইক্ৰ' USB বুলি কোৱা হয় আৰু এইডাল হৈছে C টাইপ USB তো বন্ধুসকল আজিৰ ভিডিঅ'টো মই হিৰণ্য মাইক্ৰ' USB আৰু C টাইপ USB বিষয়ে কিছু জ্ঞান লৈ উপস্থিত হৈছোঁ আহক ভিডিঅ'টো সম্পূৰ্ণ চাই এই পিন কেইটাৰ বিষয়ে জানো আজিৰ টপিকটো আসলতে একেবাৰে সিম্পল হয় যি আপুনি পেন ড্ৰাইভ কামত ব্যৱহাৰ কৰে হেতু হল টাইপ A ইয়াক আপুনি ডে টু ডে লাইফত ল্যাপটপ বা ডেস্কটপত ব্যৱহাৰ কৰি আহিছে ইয়াৰে আৰু ভাৰ্সন আছে যেনে মিনি আৰু মাইক্ৰ যাৰ ব্যৱহাৰ খুব কমে হয় আৰু ইয়াৰ পাছত আছে টাইপ B এই ধৰণৰ পোৰ্টসমূহ আমি প্ৰিন্টাৰ দৰে ডিভাইসত ব্যৱহাৰ কৰোঁ আৰু ইয়াৰে আকৌ আৰু দুটা ভাৰ্সন হল মাইক্ৰ আৰু মিনি যাক আমি ভিডিও বা অডিও প্লেয়াৰ নাইবা কিছু মোবাইল যি এতিয়াও চলি আছে আপোনাৰ মোৰ মাজত য'ত আমি এই কেবলসমূহ ব্যৱহাৰ কৰোঁ 3G বা 4G অহাৰ পাছৰ পৰাই আমি এই মাইক্ৰ' USB ডাল দিনটো দুবাৰকৈ ব্যৱহাৰ কৰি আহিছোঁ কিন্তু বৰ্তমান যিকোনো স্মাৰ্টফোন কিনিলে আপুনি হেণ্ডছেটটোৰ লগত মাইক্ৰ' USB ঠাইত C টাইপ USB কেবল চাৰ্জাৰহে পাব কাৰণ মোবাইল কোম্পানীসমূহে এতিয়া মাইক্ৰ' USB কেবল মেনুফেকচাৰ প্ৰায় বন্ধ কৰি দিছে লগতে নতুন যিকোনো মোবাইল হেণ্ডছেটসমূহ কিনিলে আপুনি USB পোৰ্টটো সলনি কৰি দিয়া দেখা পাবই আপোনাক জনাই দিওঁ যে মাইক্ৰ' USB পোৰ্টটোত আপুনি কিন্তু C টাইপ USB ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ দুয়োটাৰে পোৰ্টসমূহ ভিন্ন ভিন্ন এতিয়া হওক এই USB সমূহৰ মাজত মেইন পাৰ্থক্যটো কি কিয় মোবাইল কোম্পানীসমূহে আজি দিনত C টাইপ মাইক্ৰ' USB আনিবলৈ বাধ্য হৈ পৰিছে প্ৰথম মেইন পাৰ্থক্যটো হ'ল যে এইডাল মাইক্ৰ' USB আমি কেৱল ওৱান সাইড দিহে প্লাগ কৰিব পাৰোঁ কিন্তু C টাইপ USB পিনক আপুনি দুই সাইড দি প্লাগ কৰিব পাৰে আৰু বন্ধুসকল ইয়াতে এটা ইন্টাৰেষ্টিং ফ্যাক্ট জনাই দিওঁ যে এটা ৰিসাৰ্চৰ মতে পোৱা গৈছে যে পৃথিৱীৰ 75% মানুহ এনে আছে যি প্ৰথমবাৰৰ বাবে মাইক্ৰ' USB কেবলডাল উলুটা কৰি লগাব চেষ্টা কৰে যিটো অসম্ভৱ আপোনাৰ লগতো যদি এনেকুৱা হৈছে যে মাইক্ৰ' USB ডাল উল্টাকৈ লগাই পাইছে তো কমেণ্ট বক্সত মোক নিশ্চয় জনাব এতিয়া আহক টেকনিক্যাল পাৰ্থক্যটো কি যদি টাইপ C হয় ই 100 ওয়াট পাৱাৰ সাপ্লাইলৈকে কাম কৰিব সক্ষম হ'ব কিন্তু য'ত মাইক্ৰ' USBয়ে কেৱল 60 ওয়াটলৈকেহে কাম কৰিব কিন্তু USB C টাইপত 100 ওয়াট পাৱাৰ সাপ্লাই বাবে কিছু কণ্ডিশ্যন আছে আৰু হেতু হ'ল যে ই আসলতে USB টাইপ C 3.0 নহয় বা USB টাইপ C 3.1 নহয় বা USB টাইপ C 3.2 হ'ব লাগিব টাইপ C আসলতে কিছু ক্ষেত্ৰত মাল্টিপল পোৰ্টসমূহ নাইকিয়া কৰিব সক্ষম হৈছে কাৰণ য'ত আপোনাৰ মোবাইলত চাৰ্জ কৰাৰ বাবে এনে এটা পোৰ্ট আৰু গান বা ভিডিঅ'সমূহ শুনাৰ বাবে ব্যৱহাৰ কৰাৰ হেডফোন জেকৰ বাবে বেলেগ এটা পোৰ্ট এই পোৰ্টসমূহক টাইপ C পোৰ্টে পিছ পেলাই আগবাঢ়ি আহিছে যেনে ফোনটোৰ পোৰ্টটো চাওক ইয়াত আপুনি কোনো ধৰণৰ হেডফোন জেকৰ সেই গোল পোৰ্টটো দেখা নাপায় কাৰণ এই টাইপ C পোৰ্টটোতে আপুনি দুইটাই কাম খুব ধুনীয়াকৈ কৰিব পাৰিব যেনে চাৰ্জ দিয়াৰ বাবে যেনে হেডফোনৰ বাবে দুইটাই আপুনি ব্যৱহাৰ কৰিব পাৰিব কিন্তু আনফালে আকৌ মাইক্ৰ' USB পোৰ্ট থকা মোবাইলসমূহত এটা পোৰ্ট দিয়া থাকে হেডফোনৰ বাবে আৰু আনটো পোৰ্ট দিয়া থাকে হেণ্ডছেটটো চাৰ্জ কৰাৰ বাবে য'ত কিন্তু টাইপ C পোৰ্ট কেৱল দিয়া থাকিলে একেটা পোৰ্ট দি আপুনি চাৰ্জ আৰু হেডফোন দুয়ো কাম এই পোৰ্টটো দিয়ে কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ মাল্টিপল পোৰ্টসমূহ চেঞ্জ কৰা হৈছে সিংগল পোৰ্টলৈ সো বন্ধুসকল আজি ভিডিঅ'টোত টাইপ C আৰু USB কেবলৰ বিষয়ে জনালোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিছে ভিডিঅ'টো ভাল পাইছে যদি লাইক এটা দি যাব নাপাহৰিব লগতে নতুন ভিউৱাৰ্ছৰ বাবে সাবস্ক্ৰাইব আৰু নটিফিকেশ্যন বেল আইকনটো অল কৰিব নাপাহৰিব কাৰণ এনে ধৰণৰ অদ্ভুত ফেক্টছ আপোনালোকৰ ওচৰত মই হিৰণ্য সদায় লৈ উপস্থিত হ'ম